ওম শান্তি। মই আজি আপোনালোকক এক সত্য জীৱনৰ সঁচা কাহিনী ক'বলৈ গৈছোঁ। আমি আমাৰ জীৱনত যথেষ্ট কষ্টও পাওঁ, সুখো পাওঁ, দুখো পাওঁ। এই সুখ দুখবিলাক কিছুমানে লৈ কয় যে সুখ দুখ ইপিঠি সিপিঠি, এতিয়া সুখ আকৌ পিছত দুখ আহি যাব, দুখ শেষ হ'ব আকৌ সুখ আহিব। কিন্তু মই ক'ব খোজোঁ যে যদি মানুহে জন্মৰে পিছৰে পৰা দুখ পায় জীৱনৰ শেষলৈকে, তেনেহ'লে আমি ইপিঠি সিপিঠি বুলি কেনেকৈ ক'ম? আজি মই ভাল কাম কৰিছোঁ, আপুনি ভাল কাম কৰিছে, সকলোৱে ভাল কাম কৰিছে, কিন্তু কালিলৈ যদি তেওঁৰ বিশেষ এটা বেমাৰ হয়, তেওঁৰ জীৱনৰ দুখ বেমাৰ হোৱা বাদেই তেওঁ জীৱনত বিভিন্ন কষ্টৰ সন্মুখীন হয়, তেতিয়া আপুনি ক'ব নেকি যে এওঁ কিয় এনেকুৱা হ'ল? সেইকাৰণে মই এতিয়া আপোনালোকৰ কাহিনীটো ক'বলৈ গৈছোঁ। মই যিগৰাকী মানুহৰ কথা ক'বলৈ গৈছোঁ, তেখেতক মই ব্যক্তিগতভাৱে লগ পাইছোঁ। তেখেত খুব কথা বতৰা বহুত নৰ্ম, ভদ্ৰ, আনৰ উপকাৰৰ কথা চিন্তা কৰে, আনক খুৱাই পিন্ধাই ভাল পায়, তেখেত বৰ সহজ সৰল। কিন্তু তেখেতৰ জন্মতে তেখেতৰ মাতৃৰ মৃত্যু হয়। মাতৃৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ যেতিয়া বিয়া হৈ যায়, তেওঁ এক সম্ভ্ৰান্ত পৰিয়াললৈ বিয়া হয়। তেওঁ পিতৃৰ ঘৰখনো অতি সম্ভ্ৰান্ত নাম জ্বলা পৰিয়াল আছিল। যি পৰিয়াললৈ বিয়া হ'ল, তেওঁৰ বৈবাহিক জীৱন সুখেৰে পাৰ হৈছিল। বিবাহৰ তেওঁৰ 15-16 বছৰমান বয়সতে, বিবাহৰ পিছত 15-16 বছৰমান বয়সতে তেওঁৰ স্বামীৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পিছত এমাহ দিবা ল'ৰা ছোৱালীকেইটালৈ তেওঁ সংসাৰখন চলাবলৈ যথেষ্ট অসুবিধা হয়। তাৰ মাজতে সুন্দৰভাৱে সংসাৰ চলাই থাকোঁতে তেওঁৰ একমাত্ৰ পুত্ৰ সন্তানৰ ঘৰত এতিয়া তেওঁ থাকি কেৱল বোৱাৰীগৰাকী তেওঁ আৰু তেওঁলোকৰ পৰিয়াল। ইতিমধ্যে তেওঁৰ মনত যথেষ্ট দুখ পাইছিল সন্তান স্বামীৰ মৃত্যুৰ পিছত। এতিয়া আকৌ তেওঁৰ মনলৈ দুখ আহিল বোৱাৰীৰ পৰা পোৱা অত্যাচাৰ। আমি সকলো বোৱাৰী, মই ভিডিঅ'টো এইকাৰণে কৈছোঁ যে আমি বোৱাৰী হৈ আমি শাহুৰ সৰু আত্মীয় সম্বন্ধীয় সদায় ভাল ব্যৱহাৰ কৰিব লাগে। আমাৰ জীৱনত আমি কি আছে নাজানো, আমাৰ জীৱনটো আগতেই গোটেইখিনি আমাৰ জীৱনটো লিখি ৰখা হৈছে, আমাৰ ভাগ্যত আছে যে আমাৰ এনেকুৱা হ'ব। গতিকে আমি এতিয়াৰ পৰা সাৱধান হ'ব লাগে। যেতিয়া বোৱাৰীয়ে তেওঁৰ সম্পত্তিখিনি নিজৰ নামত হস্তগত কৰিলে, তেওঁ দিশহাৰা হৈ পৰিল। স্বামীৰ ঘৰত তেওঁৰ কোনো মূল্য নাই, তেওঁৰ কোনো অধিকাৰ নাই, এই ভাৱটোৱে তেওঁক খুলি খুলি খালে। তেওঁৰ বাকী সন্তানসকল দূৰত থাকে যদিও যথেষ্ট পৰিমাণে আলপৈচান ধৰিবলৈ ল'লে। আৰু তেওঁক কি কৰিলে, তেওঁ মনত দুখ নেপাবলৈ যি পাৰে নিজে সকলোবোৰ চেষ্টা কৰিলে, কিন্তু তেওঁ নিজৰ ঘৰখন এৰি, স্বামীৰ ঘৰখনত এৰি কলৈকো নাযাওঁ বুলি তেওঁ প্ৰতিজ্ঞা কৰিলে। শেষত কি হ'ল, মনৰ দুখবিলাক মনতে মাৰ নিয়াই তেওঁ তাতেই থাকিবলৈ ল'লে। আৰু এসময়ত তেওঁ সকলোকে পাহৰি পেলালে। দুখে তেওঁৰ মনৰ সকলো শক্তি কাঢ়ি দিলে। অশান্তি, দুখ, দুৰ্দশাত জৰ্জৰিত হৈ তেওঁ পাহৰি পেলালে তেওঁ কোন, তেওঁৰ আপোন কোন, সকলোকে পাহৰি পেলালে। তেওঁৰ এনেকুৱা অৱস্থাত বিচনাত শুই থকা অৱস্থাত হ'ল, উঠিবও নোৱাৰা হ'ল, বিচনাতে পৰি থাকে। আৰু যি তেওঁক দুখ দিছিলে, তেওঁৰো কি হ'ল, তেওঁৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল। শেষত এনেকুৱা হ'ল, ইগৰাকীয়ে সিগৰাকী দেখা নাপায়। আৰু যিগৰাকীক দিছিলে তেওঁ সদায় তেওঁৰ বৰ সহজ সৰল আছিলে, তেওঁ নিজৰ ভাগ্যৰ দুখ বুলি স্বীকাৰ কৰিছিলে, কিন্তু তেওঁ কি কৰিছিলে, দুখ পাইছিলে। তেওঁ দুখখিনি আঁতৰাব পৰা নাছিলে। সেই দুখখিনি, মনৰ দুখখিনি কেনেকৈ আঁতৰাব পাৰি, সেই কথা মই এতিয়া আপোনালোকক ক'বলৈ গৈছোঁ। এতিয়া মই প্ৰথম ক'বলৈ গৈছোঁ যে কোনোবাই কাৰোবাক দুখ দিলে, প্ৰতিশোধ ল'লে, যে তেওঁ মনলৈ সংস্কাৰসমূহ, পূৰ্বজন্মৰ সংস্কাৰসমূহ আহি আছে নহয়, তেওঁ প্ৰতিশোধ ল'লে, কিন্তু প্ৰতিশোধ লৈ তেওঁ সাৰি যাব নোৱাৰিলে, তেওঁক আকৌ ভগৱানে দিলে। গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে কোনোবাই যদি আপোনালোকক কাৰোবাক দুখ দিছে, অশান্তি দিছে, আপুনি পাহৰি পেলাওক। এই পৃথিৱীখনৰ প্ৰতি মোহ আঁতৰাই দিয়ক। মই যিগৰাকী মাতৃৰ কথা ক'বলৈ গৈছোঁ, তেওঁ মোহৰ কাৰণে তেওঁ তাতেই থাকিবলৈ যেতিয়া ল'লে, তেওঁৰ দুখবিলাক আৰু বেছি হৈ গ'ল। তেওঁ নিজক সম্বৰণ কৰিব নোৱাৰিলে আৰু তেওঁক পাহৰি গ'ল। গতিকে আমি সকলোৱে কি কৰোঁ, এইবিলাক পাহৰিবলৈ যত্ন কৰিব লাগে। এই ঘৰ মোৰ নহয়, এই সম্পত্তি মোৰ নহয়, এই মানুহবিলাক যিবিলাক আমি জীৱনত বিভিন্ন লোকক লগ পাইছোঁ, এইবিলাক মোৰ নিজৰ নহয়। মোৰ যেতিয়া মৃত্যু হ'ব, তেওঁলোক কোনোবা জানো মোৰ লগত যাব, ক'বনে বোলে ময়ো আপোনাৰ লগতে যাওঁ, আপোনাক বহুত ভাল পাওঁ, তোমাক মই বহুত ভাল পাওঁ? সেইদৰে কোনেও নকয়। গতিকে আমি কি কৰিব লাগিব, আমি নিজক
কাৰণে এতিয়া ভাবিবৰ সময় হ'ল। কাৰণ আমাৰ মনৰ সংঘৰ্ষবিলাক যিবিলাক আমাৰ মনত অনবৰত সংঘৰ্ষ চলি আছে, সেই সংঘৰ্ষবিলাক লাহে লাহে ষ্ট্ৰেছলৈ ৰূপান্তৰ হ'ব। ষ্ট্ৰেছৰ পৰা এংজাইটি আহিব, আমাৰ অশান্তি বৃদ্ধি হ'ব আৰু আমাৰ শৰীৰত অসুখ হ'ব। গতিকে আমি আনৰ প্ৰতি প্ৰতিশোধ ল'ব নালাগে। প্ৰতিশোধ নলৈ আমি কি কৰিব লাগিব, আমি আমাক নিজক পৰিৱৰ্তন কৰিব লাগিব। আগৰ লোকসকলৰ, পুৰণি লোকসকলৰ কথা বেলেগ, তেখেতসকলে এইবিলাক কথা বুজি নাপাইছিলে। কিন্তু আমি এতিয়া আধুনিক যুগৰ, নতুন সময়ৰ, নতুন জীৱন, নতুন নতুন সংঘৰ্ষৰ আমি মুখামুখি হৈছোঁ। এই সংঘৰ্ষবিলাক আঁতৰাবলৈ হ'লে আমি কি কৰিব লাগিব, আমি আমাৰ মগজুত সুখী হৰমন আমি আমাৰ মগজুত ক্ৰিয়েট কৰিব লাগিব। আমি কেনেদৰে সুখী হৰমন ক্ৰিয়েট কৰিম? আমাৰ ষ্ট্ৰেছ হোৱা হৰমনবিলাক, যিবিলাক হৰমনে ষ্ট্ৰেছ বৃদ্ধি কৰে, সেইবিলাক আমি নিজে নিজে আঁতৰাবলৈ শিকিব লাগিব। আৰু আমি সুখী হৰমন, যেনেকৈ ডোপামাইন, চেৰ'টনিন আদি হৰমন উৎপন্ন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি আনক ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। মই আমাৰ আগৰ ভিডিঅ' এটাত মই আপোনালোকক ক্ষমা প্ৰাৰ্থনা কৰিব কৈছিলোঁ। আমি ক্ষমা খুজিব লাগিব, তেওঁলোকক ব্লেছিং দিব লাগিব, মনেৰে, তেলিপিঠিৰে আমি তেওঁলোকৰ চেহেৰাটো মনত আনি তেওঁলোকৰ মনলৈ, আমি মনটো কল্পনা কৰি তাত আমি তেলিপিঠি কৰিব লাগিব যে, আৰু তেলিপিঠি কৰোঁতে এটা কথা হ'ব লাগিব, তেওঁলোকৰ শক্তিতকৈ মোৰ শক্তি বেছি। মই মোৰ শক্তি ক্ৰিয়েট কৰিব পাৰিব লাগিব। শক্তি কেনেকৈ ক্ৰিয়েট কৰে মই সেই কথা আপোনালোকক ক'ম। তেলিপিঠি দিলোঁ, তেওঁৰ মনত কৈ থাকিলোঁ, মই তোমাক ভাল পাওঁ, তুমি বহুত ভাল, তুমি জ্ঞানী, গুণী, তুমি সুখ আনন্দ স্বৰূপ, তুমি প্ৰেম স্বৰূপ, তুমি এক পবিত্ৰ, তোমাৰ লগত মোৰ খুব সুন্দৰ সম্বন্ধ আছে। এনেদৰে আমি ব্লেছিং দিলোঁ, তেওঁক শান্তি দিলোঁ, সুখ দিলোঁ, আনন্দ দিলোঁ। আৰু এই আনন্দ সুখ দিয়াৰ লগে লগে তেওঁৰ কি হ'ল, যিজনক দিলোঁ তেওঁ কি কৰিলে, তেওঁ মোৰ প্ৰতি ভাল হ'ল। তেওঁ কি কৰিলে, তেওঁ সেইবিলাক মোলৈ আকৌ কি কৰিলে, বিশ্বব্ৰহ্মাণ্ডৰ মোলৈ পঠিয়াই দিলে। পঠিয়াই দি পেলাই সেইখিনি মই পালোঁ। মোৰ মনৰ দুখবোৰ লাহে লাহে গুচি গ'ল। আৰু কষ্ট দিয়া জনৰ আমি শুভ কামনা কৰিলোঁ, তেওঁলৈ আমি শুভ কামনা কৰিলোঁ। বিশেষকৈ আমি তেওঁৰ মনত কি কৰিলোঁ, তেওঁৰ মনটো চেঞ্জ কৰিবৰ কাৰণে ব্ৰহ্ম মুহূৰ্তত আমি আমাৰ মনৰ স্মৃতিৰ ছুইচ অন কৰিলোঁ। আমি আমাৰ মনৰ স্মৃতিৰ ছুইচ মানে আমাৰ আগৰ অনাদিকালৰ স্মৃতি। আমি কি বিচাৰোঁ, আমি এই সুখ অশান্তি, দুখ দুৰ্দশাৰ মাজত থাকি ভাল পাওঁনে আমি সুখ শান্তি বিচাৰোঁ, সেই সুখ শান্তিখিনি আমাৰ মনলৈ কল্পনা কৰিলোঁ, পৰমাত্মাৰ শক্তি আনিলোঁ। শক্তি আনি আমি তেওঁলৈ, সেই শক্তিৰে আমি শক্তিশালী হৈ তেওঁলোকলৈ শুভকামনা পঠিয়াই দিলোঁ। শুভকামনা আপোনালোকে নিশ্চয় জানে যে পৃথিৱীৰ যিকোনো শক্তিতকৈ সকলোতকৈ শ্ৰেষ্ঠ শক্তিশালী হৈছে ভগৱানৰ শক্তি। ভগৱানৰ শক্তিৰ আগত কোনেও তুৰিমুৰি কৰিব নোৱাৰে। ভগৱানৰ লগত যেতিয়া আমি শক্তি আনিলোঁ, আমাক যি প্ৰতাৰিত কৰিলে, আমাক যি প্ৰবঞ্চনা কৰিলে, তেওঁ হয়তো আমাৰ জীৱনৰ পৰা আঁতৰিও গৈছে, আমাক এলাগি কৰি থৈ গৈছে, কিন্তু তেওঁক আমি শক্তি দিলোঁ, তেওঁ পিছত অনুভৱ কৰিব। আৰু আমাক যেতিয়া বিপদত পেলাইছে, আমাৰ ক্ষেত্ৰত যেতিয়া তেওঁ অন্যায় কৰিছে, তেওঁ আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে। আমি তেওঁ মনৰ পৰা বাদ দিলোঁ, এওঁ মোৰ কোনো নহয়, এওঁ এক আত্মা হয়, এক পোহৰ হয়, এক যুক্তি হয়, তেওঁ বেলেগ শক্তি, মই বেলেগ শক্তি, তেওঁ বেলেগ, মই বেলেগ, তেওঁৰ স্বভাৱ সংস্কাৰৰ লগত মোৰ স্বভাৱ সংস্কাৰ নহয়। তেওঁক যেতিয়া মনৰ পৰা আমি বাদ দিলোঁ, তেওঁক বাদ দিয়াৰ লগে লগে কি হ'ল, আমাৰ মন মোহমুক্ত হৈ পৰিল। আৰু আমি জীৱনত সেই মোহবিলাকৰ পৰা আঁতৰি হোৱাৰ লগে লগে আমাৰ মনলৈ সুখ শান্তি আহি পৰিল। বৈজ্ঞানিক চিকিৎসক আদিয়ে নোৱাৰা কামবিলাক আমি নিজে নিজে কৰিবলৈ যত্ন কৰোঁ আহক। নিজৰ জীৱনটোলৈ আমি যথেষ্ট চিন্তান্বিত আৰু উদ্বিগ্ন। সেইকাৰণে আমি নিজে ভাল পোৱা, ধৰা হওক খেলা ধূলা, পঢ়া শুনা, নাচ গান, বিভিন্ন ধৰণৰ যোগ অনুশীলনৰ নিজক ব্যস্ত ৰাখিব পাৰোঁ। তাৰোপৰি প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্য যদি উপভোগ কৰোঁ, আমাৰ জীৱনলৈ আশাৰ সঞ্চাৰ আহিব। যেতিয়াই আমাৰ জীৱনলৈ আশাৰ সংস্কাৰ আহিব, আমাৰ মনত আশাৰ সঞ্চাৰ হ'ব, তেতিয়াই ডোপামাইন, চেৰ'টনিন আদি হেপী হৰমনবিলাক নিজে নিজে মনত জাগৃত হৈ উঠিব। যিহেতুকে আমি এই ৱৰ্ল্ড আমাৰ এজন এক্টৰ, গতিকে
আমি আমাৰ মনটো সমস্যাৰ মাজত ভাৰাক্ৰান্ত নকৰি নিজক পৰিৱৰ্তন কৰিবলৈ যত্ন আমি কৰিলে নিশ্চয় এসময়ত আমি ফলপ্ৰসূ হ'ম। আৰু তেতিয়া আপুনি নিজে ক'বলৈ বাধ্য হ'ব যে মোৰ সমান আৰু সুখী লোক এই পৃথিৱীত দ্বিতীয় এজন নাই। ধন্যবাদ। ওম শান্তি।